हेलो। हेलो भाई। मेरी आवाज आ रही है? आवाज आ रही है मेरी? हाँ भाई आ रही है। क्या हाल है तुम्हारे? ভাই হেল্ল' এণ্ড হোৱাটছআপ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ বন্ধুসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল টেক ইন আছামলৈ স্বাগতম জনাইছোঁ। তো এতিয়ালৈকে আমাৰ টাইটেল আৰু থাম্বনেইল লিখি আপোনালোকে গম পাইছে যে আজি আমাৰ ট্ৰিকটো কি হ'ব গৈ আছে। তো বন্ধুসকল আজি মই আপোনালোকক যিটো ট্ৰিক দিবলৈ গৈ আছোঁ সেইটো ভেৰি ৱৰ্কিং ট্ৰিক একচুৱেলি সেইটো এটা ছুপাৰ চাবি ওপৰৱালা ট্ৰিক। তো বন্ধুসকল যদি আপুনি আমাৰ ভিডিঅ'টো স্কিপ কৰিব গৈ আছে তেতিয়াহ'লে আপুনি এটা বহুত ডাঙৰ ভুল কাম কৰিছে। আৰু যদি আপুনি ট্ৰিকটো জানিব বিচাৰিছে আপোনাৰ এই ট্ৰিকটো একচুৱেলি ইমাৰ্জেঞ্চি টাইমতটো বহুত বেছিয়ে কামত আহিব। তেতিয়াহ'লে আপুনি যদি জানিব বিচাৰিছে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তেতিয়া আপুনি ভালদৰে বুজি পাব একচুৱেলি ট্ৰিকটো কেনেকুৱা। তো বন্ধুসকল আমাৰ চামত এনেকুৱা বহুত জেগা আছে য'ত ইণ্টাৰনেটৰ স্পীডটো অতিকৈ কম, যাৰ কাৰণে আমি নিজৰ ইচ্ছামতে ইউটিউবটো চলাব নোৱাৰোঁ, আমাৰ ইনষ্টাগ্ৰাম একাউণ্টটো চলাব নোৱাৰোঁ, বা আমি ছ'চিয়েল মিডিয়াত এক্টিভ থাকিবলৈও বহুত চিন্তা কৰিবলগীয়া হয়। তো ট্ৰিকটো জাষ্ট আপুনি এটা কল কৰিব লাগে, সেইটো যিহেতু জিঅ' হ'ব পাৰে বা অন্যান্য চাৰ্কুলাৰ চিম কাৰ্ডলৈও আপুনি কল কৰিব পাৰে, তাত একো প্ৰব্লেম নাই। তো আপুনি নিজৰ ঘৰৰ কোনোবা মানুহলৈ কল কৰিব পাৰে, নাইবা আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ কোনোবা পাৰ্চনলৈ কল কৰিব পাৰে। মই এতিয়া আমাৰ প্যাৰে ক্ৰিমিনাটি ভাইলৈ জাষ্ট এটা কল কৰি দিছোঁ। हेलो। हेलो भाई। मेरी आवाज आ रही है? आवाज आ रही है मेरी? हाँ भाई आ रही है। क्या हाल है तुम्हारे? भाई एकदम एक नंबर। तो भाई बात ऐसा है कि मेरे को ना एक वीडियो बनाना था कि कैसे हम इंटरनेट स्पीड को इंक्रीज़ कर सकते हैं हमारे मोबाइल पे। तो इसलिए किसी पर्सन को मेरे को कॉल करना था, तो आपका नाम एकदम ऊपर में था मेरे कॉल लिस्ट में, इसलिए मैंने आपको ही कॉल कर दिया भाई। सही है यार। तो भाई आपको मैं वीडियो बनाने के बाद कॉल करता हूँ, आप थोड़ा म्यूट कर लो। मजा आया, और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। तो বন্ধুসকল আমাৰ কেৰি ভাইটো কলটো মিউট কৰি দিলে। তো আপোনালোকক মই এতিয়া আমাৰ ইউটিউবটো চলাই দেখাইছোঁ যে আমাৰ ভিডিঅ'টো একচুৱেলি প্লে হৈছে নে নাই, ইণ্টাৰনেটটো একচুৱেলি চলিছে নে নাই। যদিও নেটৱৰ্কৰ স্পীডটো ইনক্ৰিজ হৈছে, তো আপোনালোকে চাব পাৰে আমাৰ ভিডিঅ'টো কেনেকৈ উইদাউট লেগ প্লে হৈ গৈছে। মই যিকোনো এটা ভিডিঅ' যদি প্লে কৰোঁ, সেইটো ভিডিঅ' উইদাউট লেগ প্লে হৈ গৈছে। তো প্ৰথমতে আমাৰ নেটৱৰ্কটো আছিল অনলি 1 ঘাট, তো এতিয়া চাওক আমাৰ নেটৱৰ্কটো 4 ঘাটলৈ কনভাৰ্ট হৈ গৈছে। তো এইটো এটা বহুতেই বেছি ৱৰ্কিং ট্ৰিক, আপুনি আপোনাৰ ইমাৰ্জেঞ্চি সময়তো অতি বেছিকৈ এইটো প্ৰয়োগ কৰিব পাৰে। তো ফ্ৰেণ্ডছ আজিৰ কাৰণে আছিল ইমানেই। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আকৌ অতি সোনকালে লগ পোৱাৰ আশাৰে তেতিয়ালৈকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং। অ'কে বাই।